নমস্কাৰ জ্যোতি পলাশ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই কাগজী মুদ্ৰাত থকা কেইটামান বিষয়ৰ আলোচনা কৰিবলৈ লৈছো। যদি আপোনালোকৰ মোৰ ভিডিঅটো ভাল লাগে তেন্তে নিশ্চয় লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। এতিয়া আমি ভিডিঅটো আৰম্ভ কৰোঁ। 10 টকীয়া এটা কাগজী মুদ্ৰাৰ দিঘ হৈছে 123 মিলিমিটাৰ আৰু প্ৰস্থ হৈছে 63 মিলিমিটাৰ। এটা কাগজী মুদ্ৰাৰ পাছফালে যি চিত্ৰ থাকে সেই চিত্ৰৰ নাম হৈছে কৰ্ণাক চান টেম্পল। কৰ্ণাক চান টেম্পলটো অৰ্থাৎ সূৰ্য মন্দিৰটো উৰিষ্যাত অৱস্থিত। এখন 20 টকীয়া কাগজী মুদ্ৰাৰ দিঘ হৈছে 129 মিলিমিটাৰ আৰু প্ৰস্থ হৈছে 63 মিলিমিটাৰ। এখন 20 টকীয়া কাগজী মুদ্ৰাত থকা চিত্ৰৰ নাম হৈছে এলোৰা কেভছ, যিটো বৰ্তমান মহাৰাষ্ট্ৰত অৱস্থিত। এখন 50 টকীয়া কাগজী মুদ্ৰাৰ দিঘ হৈছে 135 মিলিমিটাৰ আৰু প্ৰস্থ হৈছে 66 মিলিমিটাৰ। 50 টকীয়া এখন কাগজী মুদ্ৰাত থকা চিত্ৰৰ নাম হৈছে হম্পি। এই হম্পি বৰ্তমান কৰ্ণাটক ৰাজ্যত অৱস্থিত। হম্পি এসময়ত বিজয় ৰাজ্যৰ ৰাজধানী আছিল। 100 টকীয়া এখন কাগজী মুদ্ৰাৰ দিঘ হৈছে 142 মিলিমিটাৰ আৰু 100 টকীয়া এখন কাগজী মুদ্ৰাৰ প্ৰস্থ হৈছে 66 মিলিমিটাৰ। 100 টকীয়া কাগজী মুদ্ৰাত থকা চিত্ৰৰ নাম হৈছে ৰাণী কি ভাৱ, যিটো বৰ্তমান গুজৰাট ৰাজ্যৰ পাটন নামে ঠাইত অৱস্থিত। এখন 500 টকীয়া কাগজী মুদ্ৰাৰ দিঘ হৈছে 150 মিলিমিটাৰ আৰু প্ৰস্থ হৈছে 66 মিলিমিটাৰ। এখন 500 টকীয়া কাগজী মুদ্ৰাত থকা চিত্ৰৰ নাম হৈছে ৰেড ফৰ্ট অৰ্থাৎ লাল কিল্লা, যিটো বৰ্তমান দিল্লীত অৱস্থিত। 1648 খ্ৰীষ্টাব্দত শ্বাহজাহানে লাল কিল্লা নিৰ্মাণ কৰিছিল। 2000 টকীয়া এখন কাগজী মুদ্ৰাৰ দিঘ হৈছে 166 মিলিমিটাৰ আৰু প্ৰস্থ হৈছে 66 মিলিমিটাৰ। 2000 টকীয়া কাগজী মুদ্ৰাত থকা চিত্ৰৰ নাম হৈছে মঙ্গলযান। এই মঙ্গলযান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROয়ে মঙ্গল গ্ৰহলৈ পৰীক্ষা নিৰীক্ষাৰ কাৰণে পঠাইছিল। আপোনালোকে মই জনোৱা কথাবিলাক নিশ্চয় ভাল পালে এতিয়া মোক কমেন্ট বক্সত কমেন্ট কৰি জনাওকচোন। এখন কাগজী মুদ্ৰাত মুঠতে কেইটা ভাষা সন্নিৱিষ্ট হৈ থাকে? ধন্যবাদ।